আমাক পঢ়াবই কখটো মই কখহে পঢ়াই কখটো মই জানোৱে অসমীয়া পঢ়িব লাগিব মানুহ তুমি অকল নম্বৰ পাবৰ কাৰণে অসমীয়া পঢ়িব নালাগে নহয় আৰু ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম বুলি কথা নাই তুমি এতিয়া কিমান বাহিৰৰ কিতাপ কিনা হয়নে নহয় অকণিৰ ৰামায়ণ কিনিলা সেইদিনাখন আকৌ বুঢ়ী আই সাধু তুমি এইকেইদিন আইতাক পঢ়িবলৈ দিছা মোক পঢ়িবলৈ দিছা হয়নে নহয় কিন্তু নিজে পঢ়িব যদি পাৰা তেতিয়াতো তুমি নিজে পঢ়িব পাৰিবা এতিয়া আমি ফ্ৰী পালেহে তোমাক পঢ়াব হ'লে সময় পাওঁ কিন্তু তুমি যেতিয়া নিজেই পঢ়িব জনা হ'বা যেতিয়াই তোমাৰ সময় পায় যেতিয়াই মন যায় তেতিয়াই তুমি ধুনীয়া ধুনীয়া কিতাপবোৰ পঢ়িব পাৰিবা হয়নে নহয় আমাৰ অসমীয়া ল'ৰা ছোৱালীকেইটাই যদি অসমীয়া কিতাপখন ভালকৈ নপঢ়া অসমীয়া কিতাপ কোনে পঢ়িব কোৱাচোন আমাৰ অসমীয়াৰ ইমান ধুনীয়া ধুনীয়া কিতাপবোৰ আছে তোমালোকে যেতিয়া নিজে পঢ়িব পৰা হ'বা তেতিয়াহে পঢ়ি পেলাই গম পাবা অসমীয়া সাহিত্য কিমান ধুনীয়া আমাৰ নিজৰ ভাষাটো সদায় আমাৰ স্বাভিমান গম পাইছা অ' মা আমাৰ